एवरीवन की खबर आपनालोকৰ आशा करो সকলোৰে নিশ্চয় ভাল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডেইজ ট্ৰাংপি ব্লগলে মই বৰ্তমান আছো গুৱাহাটীত আৰু যেহেতু মই ভাইটিৰ বিয়াৰ কাৰণে আহিছিলো তো যোৱাকালি বিয়া হৈ গল তো আজিহে মই কেমেৰা আগত আহিছো মানে বিয়াৰ ভিডিঅ'সমূহ কৰিছো তো যিখিনি মই বিয়াত ভিডিঅ' কৰিছিলো সেই ভিডিঅ'খিনি মই আজি দিবলৈ লৈছো তো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব কাৰণ যেহেতু এটা নতুন এটা ব্যতিক্ৰমী বিয়া বুলি ব্যতিক্ৰমী নহয় ঠিক আমাৰ কাৰ্বিৰ কিছুমান নীতি নিয়ম কৰা হৈছে যিমানখিনি পাৰো মই অলপকে ভিডিঅ' কৰিছো তো হেতু আমাৰ নিয়মবোৰ কেনেকুৱাকে হয়নো হেতুকে মই মানে অলপ দেখাবলৈ চেষ্টা কৰিলো তো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে কমেন্টও কৰিব আজি যেহেতু ভাইটিৰ কইনা আনিবলৈ যাব তো আমাৰ কাৰ্বি নিয়মত কিছুমান টুপুলা লৈ যোৱা হয় এই টুপুলাত যোনটো লাওৰ খোলা থাকে তাত যেহেতু মদ থাকে আৰু এই কলপাতৰ যোনখিনি টুপুলা থাকে তাত ভাত থাকে নিমখ থাকে আৰু বিভিন্ন ধৰণৰ কিছুমান সামগ্ৰী থাকে এই সামগ্ৰীখিনি নি পিলে কইনা ঘৰত যোনটো কইনাৰ পূৰ্বপুৰুষক আগবঢ়োৱা হয় আৰু এইটো যোনটো ঘৰ দেখি আছে এইটো আমাৰ কাৰ্বি সকলৰ বৰঘৰ হয় ইয়াত দুটা মুধা খুঁটা থাকে যোনটো নেকি শিৱ আৰু পাৰ্বতীক পূজা অৰ্চনা কৰা হয় তো এই কলপাতৰ টুপুলাবিলাকত ভাত বৰা ভাত আছে আৰু ইফালে বেণ্ড পাৰ্টি বজি আছে আৰু মানুহবোৰ নাচিও আছে আৰু এই দুজনী হৈছে আমাৰ পেহী চম্পা পেহী আৰু নিহৰ পেহী তো দৰাৰ কাৰণে মালা গাঁঠি আছিলে আৰু অলপমান বৰ্তমান বিয়া ঘৰৰ পৰিৱেশটো দেখুৱাই দিছো এয়া মা পানী লৈ আছিলে আৰু ইয়াত সবে এটা যাবলৈ ৰেডি হৈছে ইয়াত দৰাও অলমোস্ট ৰেডি হৈছে আমাৰ মাহঁতেও কাৰ্বি ড্ৰেছত এনেকৈ ৰেডি হৈছে আৰু এয়া হৈছে দীপা বা কইনাৰ দৰাৰ বাগ হয় আৰু ইয়াতে মোৰ সামগ্ৰীখিনি যিহেতু সকলোৱে অলপ মেকআপ কৰি যাম বুলি কোৱা কাৰণে মই লৈ আহিলোঁ আৰু এইজনী আমাৰ বৰমা যেহেতু ইয়াৰ দুদিনৰ আগত মই আপোনাৰ এংগেজমেণ্টৰ ভিডিঅ' দিছিলোঁ যোনটো দাদাৰ এংগেজমেণ্ট আছিলে এয়াই বৰমা হয় এইটো খুব ফূৰ্তিত নাচি আছে আৰু এয়া সকলো গাভৰুখিনি একদম ৰেডি হৈ গৈছে কাৰ্বি ড্ৰেছত মই একচুৱেলি যোৱা কথা আছিলে কিন্তু মই নাযাওঁ কাৰণ মোৰ কাম থকাৰ বাবে মই যাব নোৱাৰিম তো এয়া দৰা ৰেডি হৈ গৈছে এতিয়া যিহেতু দৰা ওলাই যাব এতিয়া এয়া হৈছে মোৰ পাপা আৰু মা আৰু ইয়াৰ বৰমাহঁতো একেলগে ফটো উঠিছে তো ফটো উঠাই দিলে অলপমান ভিডিঅ' কৰি দিলোঁ আৰু এয়া হৈছে আমাৰ বৰদেউতাৰ ল'ৰা দাদা আৰু বৌ আৰু এই টিকলা আৰু এতিয়া সকলো সাজু হৈছে এতিয়া সবেই নিজৰ আমাৰ যোনটো কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ হয় সেইবিলাক পিন্ধি লৈছে আৰু এয়া আমাৰ বৰদেউতা মামা সকলোখিনি আছিলে আৰু এইজনী আমাৰ বৰমা তো এতিয়া সকলোখিনি এতিয়া দৰা যিহেতু যাবলৈ ওলাইছে তো আমাৰ যোনটো মেইন মুধা খুঁটা হয় সেই মুধা খুঁটাত এতিয়া সেৱা জনাইছে যিহেতু বৰদেউতা ঢুকুৱা আজি কেইবাবছৰো হ'ল তো এতিয়া যিহেতু অকল বৰমাই আছে তো এয়া দৰাৰ মাক হৈছে তো বৰমাক এতিয়া সেৱা কৰি পেলাই এতিয়া ভাইটি আৰু তাৰ সখীজন এতিয়া কইনা আনিবলৈ যাব
হাঁহি দিয়া নি এই মোক বোলে নুতুলিবি মনে তই তেতিয়াহে তুলিব লাগিছিলে ইমান নাচিছ এয়া যিখিনি দৰা পাৰ্টি সকলোৱে বাছত উঠি লৈছে আৰু এতিয়া দৰা অলপ আগলৈ গৈছে কাৰণ দৰা যিহেতু যিকোনো শুভ কাম কৰাৰ আগতে আমাৰ যোনটো মেইন আই থান আৰু আমাৰ যোনটো দেহাল থান আছে সেই দিশে সেৱা তামোল পাণ দি সেৱা কৰি যোৱাৰ এটা আমাৰ পৰম্পৰা আছে তো সেইটো কাৰণে দৰা অলপ আগবাঢ়ি গ'ল মই আৰু আগলৈ নগ'লোঁ কাৰণ যিহেতু কামৰ পৰা বাহিৰে আকৌ বিয়া ঘৰলৈ আহিছোঁ অলপ টায়াৰ্ডনেছো আছে আৰু এয়া হৈছে নেক্সট দিনা ৰাতিপুৱাৰ দৃশ্য আৰু এতিয়া মই কইনাক যিহেতু মেকআপ কৰিবলৈ আহিছোঁ যোনজনী মোৰ ভাই বোৱাৰী আৰু ইয়াত সকলো বৌহঁতো আহিছে পেহীহঁত বৰমাহঁত সকলো আহিছে এয়া অলম'ষ্ট আমাৰ ভাই বোৱাৰীক মই মুখৰ মেকআপখিনি হৈ গ'ল কিন্তু এতিয়া যিহেতু আমাৰ এটা ট্ৰেডিশ্যন আছে যিহেতু যোনটো আমাৰ কাৰ্বি ড্ৰেছ হয় বুকুত মেখেলা পিন্ধাৰ পিছত তাইক সমাজৰ আগত গৈ পেলাই সেৱা কৰিব লাগিব তো তাৰ কাৰণে এতিয়া তাইক কাৰ্বি ড্ৰেছখিনি পিন্ধাই থকা হৈছে Start floating to the sky. The summer was alive, going to the end of time. I can see the daylight. Eyes were perfect. এতিয়া দৰা আৰু কইনাই মিলি পেলাই বৰ ঘৰৰ যিকেইজন সমাজৰ জ্যেষ্ঠ লোকসকলক তেখেতসকলক এতিয়া মান ধৰি থকা হৈছে তো এইখিনি মান ধৰাৰ পিছত আকৌ সমজুৱাকৈ কইনাজনীয়ে মদ ঢালিব লাগিব যিহেতু আমাৰ কাৰ্বি সমাজত এনেকৈ মদ ঢলাৰ নিয়মটো আগৰ পৰাই চলি আহিছে বাহ এটা আমাৰ দীপাংকৰ একদম পুৰা ড্ৰেছত আহিছে ময়ে হৈছোঁ মই ভিডিঅ' ইয়াত এতিয়া গোটেই সমাজৰ ভকতসকল এনেকৈ লাইন হৈ বহি লৈছে তো ইয়াত এতিয়া যোনজনী আমাৰ ভাই বোৱাৰী হয় কইনাজনী তো তাই এতিয়া সকলোকে অলপকৈ তিনিবাৰকৈ এনেকৈ মদ ঢালি যাব আৰু এয়া আমাৰ পাপাই সকলোকে এনেকৈ কাঁহৰ বাতি দি গৈছে য'ত কইনাজনীয়ে মদ ঢালিব
মদ দিয়া পৰ্ব শেষ হোৱাৰ লগে লগে আকৌ কইনা দৰাই যিখিনি কণমানি ল'ৰা আছে সিহঁতক সেৱা কৰিছে। একচুৱেলি দৰা কইনাই বিয়া দিনাখন মানে ৰিচিপশ্যনৰ দিনাখন যিখিনি সমাজৰ মহিলা পুৰুষ ডেকা গাভৰু সৰু ল'ৰা ছোৱালী আছে সকলোৰ আগতে এনেকৈ সেৱা কৰে। তো সেইটো পৰ্ব বৰ্তমান চলি আছে। তো ইয়াৰ পিছতে যিখিনি মহিলা আছে মহিলাসকলকো এতিয়া সেৱা কৰিব। তো এতিয়া তাৰে এইখিনি প্ৰস্তুতি চলি আছে। কেমেৰামেন অহালৈকে হৈছে। তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰি বৈবাহিক জীৱন সুখৰ কৰি দৰাই কইনাই মাক আৰু ককায়েকৰ লগত ভালে কুশলে থাকি আগভৰাল পিছভৰাল উভয় নদী কৰি চাকৰিয়ে বাকৰিয়ে সকলো ফালৰ পৰা জয় জয় মৰময় কৰিবলৈ জীৱন যাপন কৰিবলৈ কিবা যদি গ্ৰহটো কালটো মাৰি দিওঁ কপাই অমংগল যদি আছে সকলোবোৰ নাশ কৰি যাতে সুখে শান্তিয়ে জীৱন যাপন যাতে কৰিবলৈ তেওঁলোকক ভগৱানে শক্তি দি শক্তি প্ৰাপ্ত সকল কেনে সকল কেনে ল'ৰা ছোৱালী হালৰ মনৰ আনন্দে মাদার ইন্ডিয়া বিড়ি এয়া আমাৰ কইনা ৰেডি কাপোৰ পিন্ধি তাৰপিছতে হেয়াৰ ষ্টাইল কৰাৰ পিছত তাইক ৰেডি কৰি দিলোঁ। তাৰপিছতে যিহেতু বহুত ভোক লাগিছিলে তো ভাত খাবলৈ গ'লোঁ। আৰু জানেই আৰু মই কোনো ধৰণৰ বিয়া এটেণ্ড কৰিলে নিজৰ ঘৰৰ বিয়া থাকিলে খানা আজি কি আছে সেইখিনি গোটেইখিনি দেখাওঁ। তো এইখিনি দিনৰ আইটেম আছিলে, পিছত ৰাতিলৈ আৰু কিবা কিবি এড হৈছিলে। তো এতিয়া যিহেতু ভোক লাগিছে তো সোনকালে খাই লওঁ। আইটেমখিনি দেখুৱাই দিছোঁ এবাৰ। ভাল লাগিছে। এয়া আমাৰ দৰা আৰু কইনা দুয়োজনকে ধুনীয়া লাগিছে। আশা কৰোঁ সিহঁতৰ যুগ্ম জীৱন সুখৰ হওক। কিমান নম্বৰ লগ পাইছোঁ? 1 বছৰ। আৰু আমাৰ ললিতা বা এয়া মা বৰমাহঁত একেলগে শাৰীকৈ বহি আছে। আৰু এইফালে গেষ্ট এতিয়াও অহা যোৱা হৈয়ে আছে, ফটো চটো চলি আছে।
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমানখিনি পাৰোঁ আমাৰ বিয়াৰ যোনখিনি ভিডিঅ' আছিলে অলপকৈ ল'বলৈ চেষ্টা কৰিলোঁ। ইয়াত যদি কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব।